লৈ আমি এই কাৰ্যসূচীত অগ্ৰসৰ হৈছোঁ। আজি 1 জুন তাৰিখ আৰু 1 জুন তাৰিখটো শিশু শিক্ষা সমিতি অসমে এটি বিশেষ দিনৰূপে পৰিগণিত কৰিছে আৰু বিশেষ দিনটো হৈছে আজিৰ দিনটোত শিশু শিক্ষা সমিতিয়ে আমাৰ সমগ্ৰ নিকেতনতে ককা আইতা দিৱস হিচাপে পালন কৰিছে। তাৰ বিষয়ে অকণমান মই থুলমূলকৈ কৈছোঁ। মীৰা এজনী আছিল 3 বছৰীয়া নে 4 বছৰীয়া ছোৱালী। সেই মীৰা এদিনাখনে ৰাতি ৰাতি আমি যে 12টা 10টা বুলি কওঁ সেইখিনি সময়ত তেওঁ টোপনিত লাল এডাল হৈ পৰিছিলে, মাকৰ বুকুত শুই আছিলে। হঠাতে সেইদিনাখন মীৰাৰ ঘৰৰ ওচৰেদি এটা দৰা যাত্ৰী যায়। তোমালোকৰ দৰা কালিয়া জ্ঞান পাৰ্টিলৈকে যেতিয়া এটা দুম দুমকৈ শব্দ হ'ল তেতিয়া দিব লাগে, গৰীয়াকক পঠাই দিব লাগে। এইবুলি কি কৰিলে, গয়া কাঠিৰ ওচৰত এটা মন্দিৰৰ ওচৰত তাতে থৈ আহি তেওঁ খোৱা লোৱাৰ ব্যৱস্থা কৰিলে। কিন্তু তাতে মীৰাৰ বাদত একো নাখায়, কেৱল কৃষ্ণকে উপাসনা কৰি থাকিলে। কৃষ্ণকে উপাসনা কৰি তাত কিছুমান কৃষ্ণ স্তুত তেওঁ তাৰমানে মনলৈ আহে আৰু সেইবিলাক কৈ থাকে। অৱশেষত থাকোঁতে সেই মন্দিৰৰ সন্মুখত পোৱাৰ লগে লগে মীৰাই মন্দিৰৰ সন্মুখত যোৱাৰ এটা কথিত আছে মন্দিৰৰ দুৱাৰখন বন্ধ হৈ গ'ল। মীৰাই তাতে ভিতৰত যাব নোৱাৰিলে, তাত কৃষ্ণৰ মূৰ্তি এটা আছে, তাত যাব নিদিলে, দৰজাখন বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ পিছত বহুদিন কৃষ্ণক উপাসনা কৰি থাকোঁতে এদিনাখন দৰজাখন খোলা গ'ল। দৰজাখন খুলি যোৱাৰ পিছত মীৰা বাইদেউ ভিতৰলৈ গ'ল, কৃষ্ণক দৰ্শন কৰিলে।